आज फिर तुम पे प्यार आया है, आज फिर तुम पे प्यार आया है, बेहद और बेशुमार आया है। आज फिर तुम ইয়াও ইমরান হাসমিন নতুন সিনেমা আহি গেল ইয়াও ইমরান হাসমিন নতুন সিনেমা আহি গেল ইয়াও ইমরান হাসমিন নতুন সিনেমা আহি গেল এইটো দেখোন ইমরান হাসমিন নহয়, এইটো দেখোন আমাৰ অসমৰ নাম্বাৰ 1 কেচৰা জেএছবি। आया है आज फिर तुम पे प्यार आया। জাম খাবা তেতেলি নাখাবা, জেএছবি দাৰ ভিডিঅ' কিন্তু কেতিয়াও নাচাবা। লজিক আছে দেই কথাটো। এতিয়া চলি আছে কৰোণা, গতিকে জেএছবি ডাঙৰীয়া আপোনাৰ এই ভিডিঅ' চাই আমাৰ মানুহবিলাকে পূৰা মাৰি থাকিব, মানে আপোনাৰ ভিডিঅ'ত ডিছলাইক মৰাৰ কথা কৈছোঁ। आज फिर तुम पे प्यार आया है, आज फिर तुम। যদি আছে গেষ্টিক ইনো পেকেট খাবা, জেএছবিৰ ভিডিঅ' চালে ঘটি দুটা পাবা। 100% सियोर बोला तूने। ইয়াৰ কভাৰ চং বনোৱাৰ উদ্দেশ্য সেইটো পঢ়া শুনা নাই নেকি? চুমা খাব আৰু কিবা কাৰণে কৰিব, কোৰিয়াৰ ভিডিঅ'টো আৰু ৰিলিজ দিব। সেই চৰিয়া চৰিয়া তাত ভাঙি দিম চালা। জেএছবি মালটো কিন্তু মহা কেঁচৰা মাল, ই সুদক কি চেয়াৰ বেলেগ নাই কোনো আৰু গানত, তাৰ কামেই সেইটো। জেএছবি তাক কিমান ক'লোঁ কি ক'লোঁ বোলে এনেকুৱা ভিডিঅ' নবনাবি, আমি বয়ে পায় আৰু আমাৰ কাৰণে স্বাস্থ্যৰ পক্ষে হানিকাৰক। নাই নুশুনে, কিয় নুশুনবো? এনেকুৱা ভিডিঅ'ত আমেজ আছে, কভাৰ চং বনালে আমেজ আছে, তো মানে জেএছবি তাৰ আমেজ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি